নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই ইতিমধ্যে সপ্তমমান শ্ৰেণীৰ পাঠ 2 অনুশীলন 2.5 পেজ 41 প্ৰথম যিকেইটা হৰণফল উলিওৱা আছিলে সেই অংককেইটা তোমালোকক কৰি দিলোঁ আৰু দুটা হোমৱৰ্ক হিচাপে দিছিলোঁ তোমালোকক কৰিবলৈ। আৰু এতিয়া বৰ্তমান মই সেইটো অনুশীলনীয়ে 2 নম্বৰ যিটো মান নিৰ্ণয় কৰা সেই অংককেইটা কৰিবলৈ লৈছোঁ। সেইকেইটাও দেখিছে তোমাৰ হৰণ অংকৰে। তুমি দীঘল নিয়মৰ যিটো আগতে কৰিছিলোঁ, যে তোমালোকক যিটো মই ইতিমধ্যে কৰি দিলোঁ দীঘল হৰণৰ নিয়মত, সেইটো নিয়মতো কৰিব পাৰা। কিন্তু এইকেইটা যিহেতু হৰণ কৰা, যিকেইটা তুমি হৰণ কৰিবা, যিকেইটা সংখ্যা হৰণ কৰিবা, 10, 100 আছে, তুমি চাবাচোন 1000 আছে। গতিকে এইকেইটা তুমি ইমান দীঘল নিয়মত হৰণ নকৰি ছুটি নিয়মত অতি কম সময়ৰ ভিতৰতে উত্তৰটো উলিয়াব পাৰা, তাকো ভুল নোহোৱাকৈ। এতিয়া কিদৰে কৰিম চাওঁ আহা। এতিয়া প্ৰথম অংকটো চোৱা, 0.9 কিহে হৰণ কৰিব লাগে? 10ে হৰণ কৰিব লাগে। এতিয়া তোমালোকে কি কৰিবা? প্ৰথমতে তোমালোকে দশমিকটো বাদ দিবা, কি সংখ্যাৰ মূল সংখ্যাটো পাতিবা। মূল সংখ্যাটো কিবা আছে, যিহেতু 0.9 ইয়াৰ মূল সংখ্যাটো হ'ল 9, নহয় জানো? 9। তাৰপিছত ইয়াত দশমিক কেইটা আগত আছিলে? এই এটা আগত দশমিক আছিলে, আৰু শূন্য কেইটা আছে? এটা আছে। গতিকে আমাৰ যিটো উত্তৰ হ'ব সেইটো দুটা সংখ্যা আগত দশমিক হ'ব। যিহেতু দুটা সংখ্যা নাই, গতিকে আগত এই সোঁফালে বা কি কয় বাওঁহাতে শূন্য এটা দি ল'লোঁ। গতিকে ইয়াত কেইটা সংখ্যা অংক হ'ল? সংখ্যা হ'ল এটা সংখ্যা, এই দুটা সংখ্যা। গতিকে দুটা সংখ্যাৰ আগত দশমিক আৰু আগত শূন্য এটা দি দিবা। তেতিয়া স্পষ্ট হ'ব যে এই দশমিক এটা আছে। বুজি পালা? পিছৰটো চোৱা তোমালোকে। কিমান আছে তোমাৰ? 21.4 কিহে হৰণ কৰিব লাগে? 10ে হৰণ কৰিব লাগে। তুমি পাতি লোৱা মূল সংখ্যাটো 21.4। দশমিক কেইটা আগত আছিলে? দশমিক এটা সংখ্যা আগত, সেইটো ইয়াত আছে এটা সংখ্যা আগত, আৰু শূন্য এটা। গতিকে তাত ইয়াত শূন্য এটা, ইয়াত এটা সংখ্যা দুটা। গতিকে এটা দুটা সংখ্যা আগত দশমিক, মানে 2.14। পিছৰটো চোৱা। পিছৰটোত কি আছে? কেইটা সংখ্যা আগত দশমিক আছে? দুটা সংখ্যা আগত, 2 আৰু 5, দুটা সংখ্যা আগত দশমিক আছে। আৰু শূন্য কেইটা আছে? এটা আছে। গতিকে আমি মূল সংখ্যাটো পাতি লোৱা। মূল সংখ্যাটো হ'ব 52। পাতিলা? এতিয়া দশমিক কেইটা আগত হ'ব? ইয়াৰ পৰা পালা দুটা সংখ্যা, ইয়াত পালা শূন্য এটা, তিনিটা, মুঠতে তিনিটা। এটা দুটা, যিহেতু তিনিটা সংখ্যা নাই, শূন্য এটা দি ল'লা তাৰ আগত দশমিক। আৰু এই দশমিকটো স্পষ্ট হ'বৰ কাৰণে আগত শূন্য এটা দি দিবা। বুজি পাইছা? তোমালোকে অংককেইটা ধুনীয়াকৈ পাতি ল'বা। পিছৰটো চোৱা। পিছৰটো চোৱা কিমান আছে? 521.1 আৰু শূন্য আছে কেইটা? এটা আছে, মানে 10 এটা শূন্য আছে। এতিয়া মূল সংখ্যাটো পাতি লোৱা, 5, 2, 1, 1। এতিয়া দশমিক কেইটা আগত আছে? ইয়াত আছে এটা সংখ্যা আগত, শূন্য আছে এটা। গতিকে এইটো কেইটা হ'ব? ইয়াত এটা, ইয়াৰ পৰা এটা, দুটা। এটা দুটা সংখ্যা আগত দশমিক। দেখিছেনে এইটো? দুটা সংখ্যা আগত দশমিক। গতিকে আমি সহজে মুখতে উলিয়াই ল'লোঁ। পিছৰটো চোৱা। পিছৰটো কি আছে? এইটো দশমিক 0.1। ইয়াত কেইটা সংখ্যা আগত দশমিক আছে? এটা দুটা সংখ্যা আগত দশমিক আছে। তাৰপিছত ইয়াত শূন্য কেইটা আছে? দুটা আছে। দুটা 2 কিমান হ'ব? সমান 4। চাৰিটা সংখ্যা আগত দশমিক হ'ব। মূল সংখ্যাটো পাতি লোৱা। মূল সংখ্যাটো কি আছে? এই শূন্যবোৰতো কাম নাই, গতিকে মূল সংখ্যাটো 1 হ'ব, আৰু 1 হ'ব। দশমিক কেইটা আগত আছে? চাৰিটা সংখ্যা আগত, কিন্তু ইয়াত এটা সংখ্যাই আছে, বাকীকেইটা শূন্য নিজে দি ল'বা। কেইটা হ'ল? 1, 2, 3, 4টা হ'লে 4টা। আৰু দশমিকটো স্পষ্ট হ'বৰ কাৰণে শূন্য এটা, মানে এইটো উত্তৰ। বুজি পাইছা? অতি সহজে
মুখতে কেনেকৈ উলিয়াব পাৰি। এতিয়া পিছৰটো চাওঁ। মাজে মাজে মই এৰি গৈছোঁ, তোমালোকে চাবা। উজুৰ কাৰণে গোটেইকেইটা কৰি দিয়া নাই, আৰু যিকেইটা নাই কৰি নাই দিয়া তোমালোকে হোমৱৰ্ক হিচাপে মোক কৰি দেখুৱাবা। পিছৰটো চোৱা। হাতক কি দশমিক হাতক কিহে হৰণ কৰিব লাগে? 1000 হৰণ কৰিব লাগে। দশমিক হাতত কেইটা সংখ্যাৰ আগত দশমিক আছে? এটা সংখ্যাৰ আগত। আৰু শূন্য কেইটা আছে? 3টা। কেইটা আগত দশমিক হ'ব? 4টা সংখ্যাৰ আগত দশমিক হ'ব। মূল সংখ্যাটো পাতি লোৱা, কি হ'ব? 7। এই শূন্যটোতো কাম নাই, আগফালে থকা শূন্যটো কাম নাই। গতিকে 4টা সংখ্যাৰ আগত এটা সংখ্যা অলৰেডি আছে। 1 2 3 4টা দশমিক, আৰু শূন্যটো স্পষ্ট হ'বৰ কাৰণে এটা শূন্য দিব লাগিব। দেখিছানে এইটো? সেইটো পিছৰটো চোৱা। পিছৰটো কি আছে? দশমিক 06। কেইটা সংখ্যাৰ আগত দশমিক আছে? 2টা সংখ্যাৰ আগত। আৰু ইয়াত শূন্য কেইটা আছে? যোগ 3টা। কিমান হ'ব? 5টা সংখ্যাৰ আগত দশমিক হ'ব। গতিকে মূল সংখ্যাটো পাতি লোৱা। মূল সংখ্যাটো কি আছে? শূন্য। মানে মূল সংখ্যাটো কি হ'ব? মানে 06 হ'ব, কিন্তু এই শূন্যটো কাম নাই। গতিকে শূন্যটো যিহেতু কাম নাই, গতিকে কি হ'ব? অনলি কি হ'ব? মোৰ কি হ'ব? অকল 6 হ'ব। তাৰপিছত দশমিক কেইটা আগত আহিব? ইয়াত আছে 2টা সংখ্যাৰ আগত দশমিক। ইয়াত আছে 3টা 5টা। 1 2 3 4টা, আৰু এটা শূন্য লাগিব ন? 5টা আগত দশমিক। এইটো শূন্য। দেখিছানে? এইটো ধুনীয়াকৈ কৈ দিছোঁ, তোমালোকে বহীত পাতি ল'বা। বুজাই দিলোঁ। পিছৰকেইটা কৰিবা, যিকেইটা এৰি থৈ আহিলোঁ কৰিবা, আৰু মোক তোমালোকে কৰি দেখুৱাবা। ঠিক আছে, ধন্যবাদ।